Hi guys, what's up and welcome back to my YouTube channel. নমস্কাৰ, কালাৰ হবছৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে আগবঢ়াইছো মোৰ দেউতা অৰ্থাৎ যতীন্দ্ৰ কুমাৰ গোস্বামীৰ দ্বাৰা ৰচিত এটি কবিতা। কবিতাটিৰ শিৰোনাম অন্য এক যাত্ৰা। আশা কৰোঁ আগৰ কবিতাবোৰৰ দৰে আপোনালোকে এইবাৰৰ কবিতাটিও মৰমেৰে আঁকোৱালি ল'ব। ধন্যবাদ। অন্য এক যাত্ৰা। জানো মই চন্দ্ৰ অভিযানৰ নায়ক নীল আৰ্মষ্ট্ৰং মই নহয় মই এভাৰেষ্ট শৃংগ বিজয়ী শ্বেৰপা তেনজিং নৰ্গে, নতুবা খাণ্ডৱ দহন কৰা গাণ্ডীৱধাৰী অৰ্জুন। তেন্তে কোন মই? হয়তো জীৱন যুদ্ধত মৰিচিকা খেদি খেদি পৰাজিত পাশিকতা জতায়ো মই। কিন্তু তুমিয়েইতো মোক কৈছিলা চন্দ্ৰযানত উঠাম বুলি। তুমিয়েইতো দিছিলা আশ্বাস পাশুপাত অস্ত্ৰ মই তোমাতেই অৰ্পিম। কিন্তু কতা তুমি দেখোন কৌৰৱৰ ৰাজসভাত বিবস্ত্ৰা সতীৰ নীৰৱ দৰ্শক ভীষ্মহে হ'লা। তুমি যদি মোক ৰস চেপি উলিওৱা কুঁহিয়াৰৰ জাবৰখিনিৰ দৰে বুলি ভাবিছা, তেতিয়াহ'লে তুমি ভুল কৰিছা। কাৰণ এতিয়াও কলিংগ জয়ৰ নায়ক হ'ব পৰা ক্ষমতা মোৰ আছে। জয় শ্ৰীৰাম ধ্বনিৰে মেদিনী কপাই লংকা জয়, নতুবা হাতত গাণ্ডীৱ লৈ খাণ্ডৱ দাহ কৰিব পৰা শক্তিও মোৰ আছে। শিখণ্ডীক ৰথত বহুৱাৰ সিদ্ধান্ত মই কাহানিবাই পৰিত্যাগ কৰিছোঁ। এতিয়া মই কিন্তু অন্য এক কথাহে ভাবিছোঁ। মই এইবাৰ হনুমানৰ ভাও ল'ম বুলি ভাবিছোঁ। কাৰণ নিজৰ গাৰ জুইখিনি মই নিজেই নুমুৱাৰ সিদ্ধান্ত লৈছোঁ। ধন্যবাদ।